নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু মই বনাই আছোঁ ভাত আমি দুজনে আছিলোঁ মাহঁত নাছিলে কাৰণে আমি দুজনে বনাই আছিলোঁ আৰু মোৰ ফালৰ পৰা বিহুৰ বতৰত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৱে ভালে থাকক কুশলে থাকক বছৰটো যেন সকলোৰে ভাল হয় আৰু চাওকচোন এয়া মই বনাই আছোঁ এয়া ৰাতিপুৱাৰ সময় আছিলে ভাবিলোঁ অকণমান ৰ'দ পোৱাই লওঁ আৰু এওঁ চাওকচোন কি কৰি আছে পিঁয়াজ আৰু এয়া হৈছে মোৰ শহুৰ দেউতাই কৰা খেতি তেওঁ খেতি কৰি বহুত ভাল পায় খেতি কৰিছে আৰু আমি তাৰ পৰাই যি লাগে নিজৰ ঘৰুৱা খেতি হয় ভাল লাগে আৰু মাজে মাজে বান্দৰো আহে আমি বান্দৰ খেদিবৰ কাৰণেও এইফালে বন্ধাকবিও দিছে ওলকবিও আছে আৰু এইটো যে পুতলাটো বনাইছে কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছেনে বহুত ধুনীয়া বনাইছে একচুৱেলি বান্দৰ আহে কাৰণে এনেকৈ বনোৱা হৈছে সৰুকৈ দেখাবৰ কাৰণে কিন্তু ভয় নাখায় বান্দৰে আহি যি খাব লাগে খাই গুচিয়ে যায়গৈ এয়া যিহেতু মাহঁত নাছিলে আমি দুজনে বহুত বৰিং হৈ আছিলোঁ সেইকাৰণে বাহিৰত অকণমান ওলাই এনেই ঘূৰা ফুৰা কৰি আছিলোঁ খেতিও চালোঁ বান্দৰো খেদিলোঁ আৰু এয়া মই এতিয়া টিভি চাই আছিলোঁ আৰু এয়া সন্ধিয়ালৈকে মাহঁত আহি পালে আৰু এতিয়া আমি বনাব লৈছোঁ পিঠা লাড়ু হ'ব মাহঁতে যিটো ঠিকি নাই এনেকেই খুন্দা হয় আৰু এয়া পিঠা বনোৱা হৈ গৈছে মাও বনাই আছোঁ ময়ো বনাই আছোঁ কেনেকুৱা হৈছে জনাবচোন আপোনালোকে আৰু আপোনালোকৰ পিঠা লাড়ু হৈ গ'লনে আপোনালোকে হাতেদি দিয়ে নে হেতাৰি দি দিয়ে মাটো এতিয়া হাতেদি দিছে ময়ো শিকিছোঁ সেনেকৈ হেতাৰি দিওঁ দুই পিঠি দিয়ে পাৰোঁ আৰু এয়া মানুহজনে কম্পিউটাৰত কাম কৰি আছিলে এয়া ৰাতিৰ কাৰণে বনাব লৈছোঁ ভাত ষ্টাৰ্ট কৰিছোঁ এয়া হৈ গ'ল আৰু এয়া পনীৰ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোকে ধন্যবাদ